ডিম্পু শুনাচোন। টেপু দেখোন ৰাতিপুৱা গাত শিয়লি লোৱা দি ওলাই আহিলি যে। তোলে মনত পৰিলে দেখি গুচি আহিলো। এয়াচোন পিতৌ পালেহি। ডিম্পু কি কৰিছা হে? কুখনক তই মাৰিছ নে কুখনে তোক মাৰিছে? ভাবিছো এবাৰ খেতিকেই কৰো নেকি। বজাৰত শাকৰ যিহে দাম। কথাটো নোহোৱা নহয়, পিছে আমিও খেতি কৰিব লাগে। পিছে ডিম্পু কি ৰুইছা হয়? টেপুক ৰুইছা নে? আহ টেপু আহ, তোকো ৰুই থ আহ, বাদ দে, বহি লৈ চাহ খাই কথা পাতোগৈ ব'ল। পাই গলো আজি বস্তু এটা পাই গলো। বিৰাট ভাল লাগিছে আজি। আজি পাই গলো বস্তু এটা পাই গলো। কি হ'ল পিতৌ? পুৱাই কোনোবাই মাই গড, ডিম্পু পাই গলো। কি হ'ল? গোটেইটি বাকলি গুচি বগাটি হৈ আহিছ যে? কি হ'ল? ৰাতিপুৱাই কাৰোবাৰ পৰা পিটন খাই অহা নাইতো? নহয় প্ৰথমে তই কথাটো শুনচোন। কথাটোতো ক। পাই গলো বুজিছ। কিনো পালি? নাম্বাৰ এটা পাই গলো বুজিছ। ময়ো পাই গলো। পাই গলো বুজিছ। এতিয়া আৰু ছাৰে আমাক পিটিব নোৱাৰে। ব'ল বহোগৈ। টেপু তামোল কাট। ক এতিয়া কথাটো কচোন। কালি টিভি চাই থাকোঁতে নাম্বাৰ এটা পাই গলো। কাৰ পালি হয়? ৰুণজুন, মুনজুন, স্মৃতি কাৰ পালি? তোৰ খালি স্মৃতি। তই কি বুজিবি আই কি চাৱনি, বহম থুৰিৰ দৰে উঠ, ফুলৰ দৰে গাল, বেকা কৈ দিয়া খোজ, প্ৰেমত পৰিলেহে বুজিবি স্মৃতি। শুন তেনেহলে আৰু কালি যে কোনোবাই ভয় তই খাব নেকি? ভয় খালে মোক ৰাতি 2টাতো মাতি দিব। ঠিক আছে, মোৰ ফোন নম্বৰ লৈ লওক 7896050000। কল কৰ না। আমাৰ যে সেই চৰ দিয়া মাষ্টৰটো উলিয়াই দিম বৈ। কি হিমন্ত ছাৰক কথাটো ক'লে উলিয়াই দিব জানো? উলিয়াইতো দিব লাগে। তই কি ক ডিম্পু? ব'ল কল এটা কৰি চাও। ৰ মোবাইল কিয় তোৰ লগত নাই নেকি? ভিতৰৰ পৰা মোবাইলটো লৈ আনো। ডিম্পু কল কৰ এতিয়া। দে টেপু নাম্বাৰটো দে। 789605। হৰি পাছপৰ্টটোৱে নাজানো। কি হ'ব পাৰে? তই এটা কাম কৰচোন, বাগচ ন নহ'ব বে। মোৰ 6 চেন্সে কৈছে গাঁৱৰ সেই পদুমা পেহীৰ নামটো মাৰচোন। হেই নহয়। তই মাৰি চাচোন এবাৰ। হেই নহ'ব। এবাৰ মাৰি চাচোন। আৰে খোল খাই গ'ল। দুখ নকৰিবি ভাই, মদাহীৰ মত পুৰুষৰ পৰকীয়া প্ৰেম থাকিবই।
হা 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 হ'ব দে কল কৰ এতিয়া দে নাম্বাৰ দে 7896 ঐ ডিম্পু লাগিছে না ঐ এইজনী খালি কৰোণা ছ'চিয়েল ডিষ্টেঞ্চ আমি লগত থাকিমেই থাকিমেই দুচ ঐ লাগিছে মনে থাক ছাৰ মই ছয়মৰা গাঁৱৰ পৰা ডিম্পুৱে কৈছোঁ ছাৰ ময়ো আছো টেপু ছাৰ মই পিতৌ ছাৰ মই ছয়মৰা গাঁৱৰ পৰা ছয়মৰা হাইস্কুলত থকা ছয়মৰা ছাৰজনৰ বিষয়ে কমপ্লেইন দিব বিচাৰিছোঁ ভাং খালি নেকি ঐ তহঁতিকেইটাই হে ছাৰ আমাৰ ছাৰজনৰ তাৰিখত ছিঙি পেলাও যেন লাগে আৰু দাঁতকেইটা ভাঙি পেলাও যেন লাগে ছাৰ আপুনি কিবা একো নাই বপুৰা কাইলৈ আহিবি এটা কি মই যি কৰিব লাগে সকলোৱে কৰিম চাওঁ মোক দেচোন ডাঙৰীয়াৰ লগত কথা পাতোঁ আপুনি এটা কাম কৰক আমাৰ ছাৰক বহিষ্কাৰ কৰি দিয়ক সঁচাকৈয়ে বলিয়া হ'লি নেকি তহঁতিকেইটা চাওঁ কি কৈছে ছাৰ আপুনি হিমন্ত ছাৰ নহয় নেকি কাইলৈ গম পাবি হিমন্ত ছাৰক কমপ্লেইন দিবলৈ যাওঁ আহি ল কাইলৈ তহঁতিকেইটা কি হ'ব এতিয়া হ'বলগীয়ানো কি আছে আপুনি আমাৰ ছাৰজনৰ হাতে লাগিল ঐ নাম্বাৰটো ঠিকেই আছিলে তই এবাৰ চাই যাচোন 789 অঁ 8ৰ ঠাইত 4 লিখিলোঁ আৰু 9ৰ ঠাইত 6 লিখি পালোঁ কি কৰি দিলি এইবোৰ তইহে জান 8 লিখি আনিছ আৰু 9 লিখি আনিছ মোবাইলটোতো নাজানে সেইকাৰণে 8ৰ ঠাইত 4 লিখিলোঁ আৰু 9ৰ ঠাইত 6 লিখি দিলোঁ স্ক্ৰীণখন মানে এবাৰ দুবাৰ টাচ নহয় চা বে মোবাইলটোৱেতো এতিয়া গম পাই গ'ল কি হ'ব এতিয়া হ'বলৈনো কি আছে ছাৰৰ ভৰিত ধৰি তোৰ কিন্তু বুদ্ধিটো আছে আজি মামা নাম্বাৰ খাই দিলে ভাল শিক্ষা এটা পালোঁ দেই ব'ল যাওঁগৈ কাইলৈ গৰু পিতৰ বাবে সাজু হ'বই হেল্ল' গাইছ আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰক